উমা চেত্ৰীক বিমানবন্দৰত আদৰি নোযোৱাটো কোনো চৰকাৰ বা অধিকাৰীসকলৰ কেৱল মাত্ৰ ভুল নহয়। অসমীয়া হিচাপে সমগ্ৰ অসমবাসীৰে এয়া একচুৱেলি ভুল। কিন্তু এই ক্ষেত্ৰত অন্যান্য প্ৰাসংগিক পৰিস্থিতিটো যোগাই চোৱাটো প্ৰয়োজন আছে। মহিলা বিশ্বকাপত ভাৰতবৰ্ষই জিকি অহাৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা উমা চেত্ৰী আমাৰ সকলোৰে যেন অতি আপোন হৈ পৰিল। কিন্তু তেওঁ প্ৰশিক্ষণ লৈ থকা সময়ত আমি কেইজনে তেওঁক খবৰ ৰাখিছিলো। সেই সময়ত তেওঁক খবৰ ৰাখিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ অধ্যক্ষ তৰংগ গগৈ আৰু আন বিষয়ববীয়াসকল। আজি উমা চেত্ৰীক আদৰিবলৈ তাল ফাল কৰি ফুৰা গৌৰৱ, অখিল, লুৰিণ বা আন কোনো জাতীয় সংগঠনৰ নেতাই কিন্তু তেওঁ প্ৰশিক্ষণৰ খবৰ লোৱা নাছিল। 2024 চনৰ আগলৈকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰে সমষ্টিৰ বাসিন্দা আছিল উমা চেত্ৰী। তথাপিও তেওঁ কোনোদিন খবৰ লোৱা বা উৎসাহ দিয়া আমি কোনো দেখাই নাই। ইয়াৰ বিপৰীতে অসম ক্ৰিকেট এছ'চিয়েশ্যন বা বৰ্তমান চৰকাৰখনে উমা চেত্ৰীৰ বাবে বহুত কিবা কিবি কৰিছে। দুৰ্গম অঞ্চলৰ পৰা উমা চেত্ৰী আৰু বহুত খেলুৱৈকে বিচাৰি আনি সম্পূৰ্ণ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আৰ্থিকভাৱে কিছু দুৰ্বল উমা চেত্ৰীৰ পৰিয়ালক সময়ে সময়ে আৰ্থিক সকাহ দিছে, উচ্চমানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কিন্তু কংগ্ৰেছৰ চৰকাৰৰ দিনত কেৱল তেওঁলোকৰ সম্বন্ধীয় সামৰ্থ্য নথকা স্বত্তেও সকলো খেলত আগস্থান পোৱাৰ বিপৰীতে বৰ্তমান আজিৰ দিনত প্ৰতিভাৱান খেলুৱৈসকলে অসমক প্ৰতিনিধিত্ব কৰি আছে। হিমা, উমা, লাভলীনা, অংকুচিতা, নয়নমণি আদি এনে এক দীঘলীয়া যি তালিকা সিয়ে ইয়াৰ প্ৰমাণ। অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ দ্বাৰা নিৰ্বাচিত হৈ অসম টীমত উচ্চমানৰ খেল প্ৰদৰ্শন কৰাৰ কাৰণেই উমা চেত্ৰীয়ে নেশ্যনেল টীমৰ যাত্ৰা সুগম হৈ উঠিছিল। উমা চেত্ৰীৰ লগতে বিশ্বকাপ বিজয়ী মহিলা টীমটোৰ মেনেজমেণ্টৰ সম্পূৰ্ণ দায়িত্ব আছিল BCCIৰ ওপৰত। BCCIয়ে সন্ধিয়া 8:30 মান বজাত ফ্লাইটত উমা চেত্ৰীৰ টিকেট কৰি দিছিল আৰু সেই সন্ধিয়াই এই বিষয়ে অসম ক্ৰিকেট এছ'চিয়েশ্যনক জনাইছিল। ৰাতি 11:30 বজাত গুৱাহাটীত উপস্থিত হোৱা উমা চেত্ৰীক গোৰ্খা ছাত্ৰ সংঘৰ নামমাত্ৰ কেইজনমান সদস্যৰ লগতে অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ বিষয়ববীয়াই বিমানবন্দৰত আদৰণি জনাইছিল। খেলৰ বাবে কেইমাহো নিজৰ ঘৰৰ পৰা আঁতৰি থকা উমা চেত্ৰীয়ে আহিয়েই পোনপটীয়াকৈ নিজৰ পৰিয়ালৰ ওচৰলৈ যাব বিচাৰে বুলি বিষয়ববীয়াসকলক জনাইছিল। খেলি ভাগৰি পৰা মাত্ৰ দুদিনৰ বাবে অসমলৈ অহা আমাৰ ছোৱালীজনীক মাজনিশা ৰাতি 12 বজাত চিঞৰ বাখৰ কৰি শোভাযাত্ৰা কৰাটো নিশ্চয় কোনো সভ্য সমাজৰ বাবে সমীচীন নহয়।